আঞ্চলিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ আত্মসুৰক্ষা প্ৰশিক্ষণ শিবিৰ মহাবিদ্যালয় প্ৰাংগণত ভোটাৰ সজাগতা সভা অনুষ্ঠিত। কামৰূপ জিলাৰ চমৰী সমষ্টিৰ অন্তৰ্গত সোণতলী আঞ্চলিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত অনুষ্ঠিত হোৱা আত্মসুৰক্ষা প্ৰশিক্ষণ শিবিৰৰ আজি অন্ত পৰে। 23 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই প্ৰশিক্ষণ শিবিৰত মহাবিদ্যালয়খনৰ 60 গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ সহ অধ্যাপক MC বাবুৰ তত্বাৱধানত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰত আন্তঃৰাষ্ট্ৰীয় সমৰ কলা খেলুৱৈ তথা বঁটা প্ৰাপক মনোজ কুমাৰ দাসে প্ৰশিক্ষণ দিয়ে। প্ৰশিক্ষণত অংশগ্ৰহণকাৰীসকলে নিজকে আত্মসুৰক্ষা দিব পৰা বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে বুলি উল্লেখ কৰে প্ৰশিক্ষকগৰাকীয়ে। প্ৰশিক্ষণৰ অন্তত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰীক এখনকৈ মানপত্ৰ প্ৰদান কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই। উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰাক্তন ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সাইফুল ইছলাম, বৰ্তমানৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক বৰহান আলীৰ লগতে কেইবাগৰাকী ছাত্ৰই সহযোগ কৰে। আত্মসুৰক্ষা প্ৰশিক্ষণ শিবিৰৰ শেষত মহাবিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী অধ্যাপকে মিলি ৰাষ্ট্ৰীয় ভোটাৰ্ছ ডে উপলক্ষে এক সমদল উলিয়ায়। তদুপৰি এই উপলক্ষে মহাবিদ্যালয়ৰ প্ৰাংগণত অধ্যাপক ডক্টৰ ইদ্ৰিছ আলীৰ পুৰোহিত্যত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত ৰাজনীতি বিজ্ঞান বিভাগৰ সহ অধ্যাপক ডক্টৰ ইয়াছিন আলী, অসমীয়া বিভাগৰ সহ অধ্যাপক ডক্টৰ MC বাবুৱে নিজৰ ভোটাধিকাৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। নেশ্যনেল ভোটাৰ্ছ ডে 2011 চনৰ পৰাই আমাৰ ভাৰতবৰ্ষই 1950 চনৰ পৰাই এই দিৱস পালন কৰিব লাগিছিল যদিও 2011 চনৰ পৰা নেশ্যনেল ভোটাৰ্ছ ডে প্ৰত্যেক বছৰে পালন কৰি আহিছে আৰু ইয়াৰ জৰিয়তে নতুন ভোটাৰসকলক উৎসাহিত কৰা আৰু ভোটৰ অধিকাৰ আৰু গণতন্ত্ৰক মজবুত কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। আজি আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল, আমি শিক্ষকসকলে এই উপলক্ষে এখন অনুষ্ঠান পাতিছোঁ আৰু সেই অনুষ্ঠানৰ পিছত আমি প্ৰচেছন কৰিলোঁ। প্ৰচেছন কৰি ৰাইজক এই কথাকে বুজাব চেষ্টা কৰিছোঁ যে ভোট আমাৰ গণতান্ত্ৰিক অধিকাৰ, ইয়াৰ জৰিয়তে আমি কেনেকৈ গণতন্ত্ৰক জীয়াই ৰাখিব পাৰোঁ, সেইকাৰণে আমি ভোটৰ মূল্যবোধ ইয়াক ৰাইজৰ মাজত লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। মই আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হয়, মই সমৰ কৰাৰ খেলুৱৈ হয়, কাৰাটে, উচু আৰু কিক বক্সিঙৰ হয়। প্ৰথমতে মই চন্তলী মহাবিদ্যালয়ক মই ধন্যবাদ দিব লাগিব, যি গতিকে এনেকুৱা ধৰণৰ চেল্ফ ডিফেন্সৰ এটা ট্ৰেইনিঙৰ পদক্ষেপ লৈছে। তো চেল্ফ ডিফেন্সটো আজি অসম বুলি নহয়, সমগ্ৰ ভাৰতবৰ্ষই জানে চেল্ফ ডিফেন্সটো আমাক ছোৱালীখিনিক যে প্ৰয়োজন হয়। বৰ্তমান সময়ত মহিলাসকল বা ছোৱালীসকলৰ ওপৰত যিবিলাক নিৰ্যাতন চলি আছে, আমি প্ৰশিক্ষক হিচাপে ভাবোঁ যে আমি চেল্ফ ডিফেন্সৰ জৰিয়তে চেল্ফ ডিফেন্স শিকাই, চেল্ফ ডিফেন্সৰ ট্ৰেইনিং কৰাই পেলাই আমি অলপ হ'লেও হয়তো এই নিৰ্যাতনৰ পৰা ছোৱালীসকল বা মহিলাসকল হাত সাৰিব বুলি আমি ভাবোঁ। আৰু মই শেষত কওঁ, এই এনেকুৱা ধৰণৰ মহাবিদ্যালয় হওক, স্কুল হওক, কলেজ হওক, এইবিলাকত এই চেল্ফ ডিফেন্সৰ ট্ৰেইনিংটো খুবেই প্ৰয়োজন। আজি সেইকাৰণে মই সোণতলী মহাবিদ্যালয়ক মই আমাৰ ছাৰসকলক মই ধন্যবাদ দিছোঁ আৰু লগতে প্ৰশিক্ষণ যিবিলাকে কৰিলে তেখেতসকলক ধন্যবাদ দিছোঁ। ভালধৰণে আগবাঢ়ি আহিছে, শিকাৰ কাৰণে চেষ্টা কৰিছে। তো এনেকৈ ধৰণত যদি আমি চেল্ফ ডিফেন্স তো আত্মৰক্ষাৰ কৌশল আমি শিকি যাওঁ, তেতিয়াহ'লে অলপভাৱে নাৰী নিৰ্যাতন যিবিলাক আমাৰ সমাজত বেয়া ঘটনা ঘটি আছে তাৰ পৰা আমি হাত সাৰিব পাৰিম। আৰু মানে ধন্যবাদ আমাৰ মনোজ কুমাৰ দাসক, যি আমাক শিকালে আৰু মানে প্ৰত্যেক ছোৱালীৰ কাৰণে মানে চেল্ফ ডিফেন্সৰ মানে শিক্ষাটো বাধ্যতামূলক আৰু শিকিব লাগে, যাতে বিপদৰ পৰা হাত সাৰিব আনৰ পৰা ৰক্ষা কৰিব পাৰোঁ। আৰু মানে আমাৰ ছাৰসকলক মানে ধন্যবাদ জনাইছোঁ মানে, আৰু বহুতখিনি শিকিছোঁ আৰু মানে ভৱিষ্যতত মানে শিকিব মানে চেষ্টা কৰি আছোঁ, যাতে আমি চেল্ফ ডিফেন্স মানে সকলোৱে মানে শিকিব পাৰোঁ, যাতে মানে আমাৰ NSSৰ কোঅৰ্ডিনেটৰ ছাৰ আমাৰ MC বাবু, ডক্টৰ MC বাবু, তেখেতৰ নেতৃত্বত আজি আমি সুকলমে 3দিনীয়া চেল্ফ ডিফেন্স প্ৰগ্ৰামৰ অন্ত পেলালোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইচ্ছুক, তেওঁলোকে বহুখিনি আগবাঢ়িছে আৰু ইয়াৰ পৰা বহুখিনি লাভান্বিত হ'ব বুলি মই ভাবোঁ। বিশেষকৈ ধন্যবাদ জনাইছোঁ আমাৰ মনোজ কুমাৰ দাসক, তেখেতৰ মূল্যৱান সময় নষ্ট কৰি আমাৰ মাজত আহি এনেকৈ আমাৰ ল'ৰা ছোৱালীক অলপ শিকাৰ কাৰণে উদগনি দিয়াৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। আগলৈ তেখেতলৈ আশা ৰাখিম যে আমি তেখেতক আমন্ত্ৰণ জনালে তেখেতে যেন আমাক সঁহাৰি দিয়ে। আৰু মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ ছাত্ৰীসকল এই ক্ষেত্ৰত বহুখিনি উপকৃত হৈছে আৰু ভৱিষ্যতেও আমি এনেকুৱা কেম্প পাতি
তেওঁলোকক আৰু উৎসাহিত কৰিবলৈ আমি যত্ন কৰিম। খুন্দলিৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।